নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানজ্যোতি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালোঁ আৰু লগতে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই চেনেলটোলৈ দিয়া অজস্ৰ মৰম চেনেহবোৰৰ বাবেই চেনেলটোৱে আৰু আগলৈ আগুৱাই যাবৰ বাবে উৎসাহ পাইছে। এইখিনিতে মোৰ আপোনালোক সকলোলৈকে এটি বিনম্ৰ অনুৰোধ, যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলটোক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, নিশ্চয় উপকৃত হ'ব। তেনেহ'লে আহক আজি আৰু বেছি পলম নকৰি আজিৰ খণ্ডটোলৈ আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ নৱজাগৰণৰ জনক কোন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাজা ৰামমোহন ৰায়। ২ নং প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যই সবাতোকৈ বেছি চাউল উৎপাদন কৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে পশ্চিমবংগ ৰাজ্যই। ৩ নং প্ৰশ্নটো হৈছে, মানুহৰ কাণত কেইডাল হাড় থাকে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৩ডাল। ৪ নং প্ৰশ্নটো হৈছে, বিশ্বৰ সবাতোকৈ দীঘল ৰেলৱে প্লেটফৰ্মখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে গোৰখপুৰ ৰেলৱে প্লেটফৰ্ম। ৫ নং প্ৰশ্নটো হৈছে, ভাৰতৰ কোনগৰাকী ৰাষ্ট্ৰপতিয়ে জীৱনৰ প্ৰথম চোৱাত বাতৰি কাকত বিক্ৰী কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আব্দুল কালামে। ৬ নং প্ৰশ্নটো হৈছে, সুস্থ ব্যক্তি এজনে কিমান দূৰলৈকে দেখা পাব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ২০ কিলোমিটাৰলৈকে। ৭ নং প্ৰশ্নটো হৈছে, দিয়াচলাইৰ আৱিষ্কাৰ ক'ত হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ইংলেণ্ডত। ৮ নং প্ৰশ্নটো হৈছে, ভাৰতৰ সৰ্বাধিক শক্তিশালী ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহাৰাষ্ট্ৰ ৰাজ্য। ৯ নং প্ৰশ্নটো হৈছে, এতিয়ালৈকে চন্দ্ৰত কেইজন মানুহে ভৰি দিছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ১২জন। বন্ধু বান্ধৱীসকল, এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অন কৰি ৰাখিবৰ বাবে নাপাহৰিব। ১০ নং প্ৰশ্নটো হৈছে, কোনবিধ চৰাইক শান্তিৰ প্ৰতীক বুলি ধৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে পাৰ চৰাই। ১১ নং প্ৰশ্নটো হৈছে, ভাৰতত আটাইতকৈ শক্তিশালী সম্ৰাট কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে সম্ৰাট অশোক। ১২ নং প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক তাপবিদ্যুৎ উৎপাদন কৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহাৰাষ্ট্ৰ ৰাজ্যই। ১৩ নং প্ৰশ্নটো হৈছে, স্বৰাজ আমাৰ জন্মস্বত্ব বুলি কোনে কৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বাল গংগাধৰ তিলক। ১৪ নং প্ৰশ্নটো হৈছে, বিশ্বৰ কোনখন দেশত সৰ্বাধিক পৰমাণু বোমা আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰুছ দেশত। ১৫ নং প্ৰশ্নটো হৈছে, বিয়া কৰাৰ প্ৰথা প্ৰথমে কোন দেশত আৰম্ভ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰতত। ১৬ নং প্ৰশ্নটো হৈছে, সৌৰজগতৰ কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী গ্ৰহ বোলে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে শুক্ৰ গ্ৰহক। ১৭ নং প্ৰশ্নটো হৈছে, পূৰ্বাঞ্চলৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মেঘালয়ৰ শ্বিলং চহৰক। ১৮ নং প্ৰশ্নটো হৈছে, এতিয়ালৈকে কিমানজন মানুহে চন্দ্ৰত খোজ দিছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ১২জন। ১৯ নং প্ৰশ্নটো হৈছে, চন্দ্ৰলৈ যোৱা সকলোতকৈ কম বয়সীয়া মহাকাশচাৰীজনৰ নাম কি আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে চাৰ্লছ ডিউক। বন্ধু বান্ধৱীসকল, এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অন কৰি ৰাখিবৰ বাবে নাপাহৰিব। ২০ নং প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বন্যভূমি আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মধ্যপ্ৰদেশ ৰাজ্যত।
21 নং প্ৰশ্নটো হৈছে তাজমহল ভাৰতৰ কোনখন ৰাজ্যৰ ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশ ৰাজ্যৰ আগ্ৰা। 22 নং প্ৰশ্নটো হৈছে কোন পক্ষীয়ে নিজৰ পোৱালীক গাখীৰ খুৱায়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বাদুলি। 23 নং প্ৰশ্নটো হৈছে শাক পাচলি ধুওঁতে কোনবিধ ভিটামিন ওলাই যায়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভিটামিন চি। 24 নং প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশে প্ৰথমে 5G নেটৱৰ্ক আৰম্ভ কৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে দক্ষিণ কোৰিয়া দেশে। 25 নং প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক কফি উৎপাদন কৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কৰ্ণাটক ৰাজ্যই। 26 নং প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে জগদীপ ধনখাৰ। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।